প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে আজি আমাৰ এটি নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ যেহেতু বৰ্তমান ভাদ মাহ গতো এই ভাদ মাহতে মই মোৰ জন্মদিন আৰু আমি এখন শৰাই আগবঢ়াইছোঁ নামঘৰত এইটো মোৰ জন্মদিন উপলক্ষে গতিকে ভিডিঅ'টো আজি জন্মদিনৰ ওপৰতে বনাইছোঁ পলম নকৰি আজি আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ নামঘৰলৈ যোৱাৰ আগত মা আৰু নবৌ মিলি এয়া দেখিছে নাৰিকল ৰুকি আছে যেহেতু আজি আগতে কৈ থৈছোঁ যে নামঘৰত শৰাই দিয়া হ'ব সেইবাবে ঘৰৰ মানুহখিনি লাগি আছে আৰু যেহেতু নামঘৰত গোপিনীসকলে নাম ল'ব নাম লোৱাৰ পিছতে আমি যিহেতু প্ৰসাদ বিতৰণ কৰা হ'ব সেইবাবে এয়া নাৰিকল ৰুকি আছে এয়া দেখিবলৈ পাইছে যেহেতু মায়ে বহুত দিনৰ আগৰ পৰাই আগ কৰি থৈছিলে নামঘৰত যে মানে খুঁটাত দুখনকৈ কাপোৰ দিব বুলি এয়া দেখিবলৈ পাইছে দুইটা খুঁটাত কেনেদৰে কাপোৰ দিয়া হৈছে ইয়াত লিখি দিয়া হৈছে প্ৰাৰ্থনা মৎস্য কুৰ্ম নৰসিংহ এভাগ খুঁটাত তেনেকৈ লিখা হৈছে আৰু আন এভাগ খুঁটাত লিখা আছে শ্ৰীমন্ত শংকৰ এয়া দেখিছে দুইভাগ খুঁটাত কেনেকৈ দিয়া হৈছে নামঘৰলৈ সকলো গোপিনী অহাৰ পাছত আমি ঘৰৰ সকলো মিলি একেলগে সেৱা কৰিলোঁ যাতে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনালোঁ যে যাতে বছৰটো ভালদৰে যাওক কোনো অপায় অমংগল নোহোৱাকৈ যাতে গোটেই বছৰটো আমি পাৰ কৰিব পাৰোঁ তাৰ বাবে ভগৱন্তৰ ওচৰত আমি সেৱা জনালোঁ এয়া চাওক আমি সেৱা কৰাৰ পিছত গোপিনীসকল একত্ৰিত হৈ হৰিনাম গাবলৈ আৰম্ভ কৰিলে এয়া চাওক আজি ময়ো অকণমান একেলগে নেগেৰা পৰিৱেশন কৰিলোঁ গোপিনীসকলৰ সৈতে ইয়াক চাওক আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াইছোঁ গতিকে আজিৰ দিনটো মই এনেদৰে পালন কৰিলোঁ আৰু মই নিজকে নিজেই সৌভাগ্যৱান বুলি ভাবোঁ মই এনেকুৱা এটা মাহত জন্মগ্ৰহণ কৰিছিলোঁ যিটো মাহত অসমৰ চুকে কোণে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ থাকে ভাদ মাহ এই ভাদ মাহতে শ্ৰীকৃষ্ণই জন্মগ্ৰহণ কৰিছিল এই ভাদ মাহতে আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা শ্ৰীমন্ত মাধৱদেৱ গুৰুজনাৰ তিৰুভাৱ তিথিও থাকে গতিকে সঁচাকৈ মই নিজকে ভাগ্যৱান বুলি ভাবোঁ মই এটি পবিত্ৰ মাহত জন্মগ্ৰহণ কৰিছিলোঁ গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে মই আপোনালোকক সম্পূৰ্ণ হৰিনামৰ ভিডিঅ'টো এতিয়া নেদেখাওঁ পিছত আপোনালোকক ভালকৈ আপলোড কৰি আপোনালোকক দেখুৱাম গতিকে ভিডিঅ'টো যদি চাই ভাল পাইছে তেন্তে আপোনালোকে লাইক শ্বেয়াৰ কৰি দিব আৰু ধন্যবাদ আপোনালোকে আজি দেখিলে দিনটো কেনেকৈ পাৰ কৰিলোঁ বেছি একো দেখুৱাব নোৱাৰিলোঁ অলপ সৰুকৈ ব্লগটো বনালোঁ গতিকে আপোনালোকে কেনেকুৱা পায় জনাব আৰু এনেদৰে নতুন নতুন ভিডিঅ' চাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ